হেল্ল' এভৰিৱান আজি এটা নতুন ভিডিঅ' আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো হ'ব মানে কি অসমত এতিয়া এনেকুৱা এটা ট্ৰেণ্ড চলি আছে যে ডিম্পু ডাঙৰ নে মুস্তাফিজুৰ ৰহমান ডাঙৰ। চ' তাৰে মাজত মানে এটা জাষ্ট সাধাৰণ কথা এটা ক'বৰ কাৰণে মই ভিডিঅ'টো মানে এইটো বনাম। মানে ধৰি লওক অসমততো এতিয়া ডিম্পু যিমান ছাবস্ক্ৰাইবাৰ আছে তাতকৈ তাৰ বেছি আছে। বাট কি হয় সি অসমৰ কাৰণে কি কৰিছে, মেইন কথা হৈছে সেইটো। সি অসমৰ বানপানীৰ সময়ত না কিবা হেল্প কৰিছে না কি কৰিছে। আৰু বেছিকেলি তাৰ ভিডিঅ' আমাৰ অসমীয়াতো নহয়, অসমীয়াত ভিডিঅ' নহ'লে আমি তাৰ ভিডিঅ' চাম কিয় বা তাক আমি ছাপৰ্ট কৰিম কিয়, মেইন কথা হৈছে এতিয়া সেইটো। ডিম্পু আমাৰ অসমৰ কাৰণে বহুত কিবা কিবি কৰিছে, প্লাছ আপোনাৰ ধৰি লওক মানে কি সি বহুতখিনি হেল্পো কৰিছে, সেইটো কাৰণে আমি ডিম্পুক ছাপৰ্ট কৰোঁ। তাক আমি চিনি পোৱাই নাছিলোঁ, এতিয়া ৰিচেণ্টলি মানে সি ক'ৰবাত টপকি গ'ল সেইটো নাজানো, সেইটো কাৰণে সিও মানে এইটো কথাই কওঁ। আৰু দুটামান পষ্ট মানে ফেচবুকত এনেকুৱা পষ্ট আহিছে, সেইকেইটা পষ্ট হৈছে যে কি আপোনাৰ ধৰি লওক লিখিছে যে খিলঞ্জীয়া মুছলিমক মানে উন্নতি হোৱাৰ মাজত আৰে ইয়াৰ তো হিন্দু মুছলিম বুলি ইউটিউবত ক'ৰ পৰা আহিলে। কিছুমান এনেকুৱা পেজ আছে সিহঁতে মানে নিজৰ সামৰিক মন্তব্যৰ কাৰণে নিজৰ পষ্টটো ভাইৰেল কৰাৰ কাৰণে আল বাল কথা বকিছে। এইবিলাক কথা ক'ব লগা কি কথা ভাই? ডিম্পুৰ জেগাত ৰাখিব দে, তাক তাৰ জেগাত ৰাখিব দে। আৰু সি আৰু কেইটামানে কৈছে যে সেই মান্থলি 50 লাখ টকা 60 লাখ টকা ইনকাম কৰে। কোনটো ইউটিউবাৰে মান্থলি 50-60 লাখ টকা ইনকাম কৰে? আৰু তাৰ ভিডিঅ' হৈছে মানে ভিডিঅ'ৰ কণ্টেণ্টৰ কথাটো নকওঁৱেই মই আপোনালোকক মই দুটামান ভিডিঅ' দেখাম। তাৰ ভিডিঅ'ৰ কণ্টেণ্ট কেনেকুৱা কণ্টেণ্টত ভিডিঅ' বনাই সি, না তাৰ ভিডিঅ'গ্ৰাফী কিবা এটা চাব লগা আছে না তাৰ ষ্টৰিবিলাক চাব লগা আছে। কোনো একো চাব লগা বস্তুৱে নাই। আৰু ভাই ডিম্পুক কৈছোঁ ভাই, ডিম্পু অসমৰ কিং হয়। সেইটো কথাই মই ক'ব যাওঁ যে ডিম্পুৰ সমান তাৰ টেলেণ্ট নাই। আৰু মানে কি গম পাওঁ এইটো ভিডিঅ' বনোৱাৰ পাছত বহুতখিনি কমেণ্ট আহিব, মোৰ ভিতৰত কমেণ্টত মানে বহুত কি মোক জ্ঞান দিব, সেইটো কথা মই গম পাওঁ আগতে। কিন্তু তথাপিতো মই এটা কথাই ক'ব বিচাৰোঁ যে ডিম্পুৰ লগত তাক তুলনা নকৰিবা। ডিম্পু আমাৰ অসমৰ কাৰণে বহুত কিবা কিবি কৰিছে। বা আৰু সন্মানৰ কথাটো কওঁ ন, ডিম্পু যিমানখিনি সন্মান পায় ন, সেইখিনি সি নাপায়। তাৰ কোনো কণ্টেণ্টে নাই। আপোনাক দেখাই আছোঁ ৰ'ব ইয়াৰ কণ্টেণ্টবিলাক বা ইয়াৰ ভিডিঅ'গ্ৰাফীৰ। তাৰপাছত ধৰি লওক আপোনাৰ ইয়াৰ ভিউজ কিমান থাকে। ইয়াৰ চেনেল ৰাখিছে মোটামুটি 20টামান চেনেল ৰাখিছে। ইমান চেনেল দেখিছেনে, ইমান চেনেল বনাইছে। ইয়াৰ ভিডিঅ'গ্ৰাফী মই দেখাই আছোঁ ৰ'ব, কেনেকুৱা ভিডিঅ'গ্ৰাফী কৰাই সি। মই প্লে' কৰাই দি আছোঁ, এইটো চাওক ইয়াৰ ভিডিঅ'গ্ৰাফী কণ্টেণ্ট। এই তলৰ নেক্সট ভিডিঅ'টো চাওকচোন, ডিছলাইক পেলাই দিলোঁ বাৰু, ঠিক আছে। ইয়াৰ ষ্টাৰ্টিং চাওক না, সি কেনেকুৱা শ্ল' ম'শ্যন লৈ আহিছে, তাকো তাৰ গুণ্ডাবিলাক চাওক, আচৰিত ন, দেখিলে মই নিজৰে হাঁহি উঠিছে। বেয়াকৈ মাৰিলে বাহ, নিউজ দিব আকৌ জংঘলৰ মাজত কি ক'ম আৰু। মানে ফাৰ্ষ্ট টাইম ভিডিঅ'ছো পাত্তা নাপায়, এনেকুৱা কপি মাৰিছে সি ন। সঁচা এটা কৈছোঁ, ৱৰ্ল্ড টেলেণ্টখিনি ইয়াৰ তাতে আছে। আৰু ভিউজ চাওক না, ক'ৰৰ ভিউজ। মাই গড, কি ক'ম আৰু মই প্লে' কৰি চালোঁ ন, এইটো ভিডিঅ'ত আপোনাৰ ডিছলাইক চাওঁচোন 1.1 লাখ ডিছলাইক। মাই গড, কি গুলিয়াইছে। এতিয়া গুলি নালাগতে গাত পৰিছে। এই হৈছে আমাৰ ৱৰ্ল্ডৰ টপ ইউটিউবাৰ, কেৰিমিনিটো পাত্তা নাপায়। ইয়াৰ যি কণ্টেণ্ট ভিডিঅ'ৰ, মাই গড, সঁচাকৈ বহুত ভাল লাগিল দেই। বৰ্তমান নিউজ চেনেলতো দিছে যে সি তাৰ যিমানখিনি মানে ভিডিঅ' কৰা মানুহ আছে সিহঁতক বোলে এখন গাড়ী গিফ্ট কৰিছে। আৰু ইয়াৰ আজিলৈকে ৱৰ্ল্ডত এনেকৈ আমি এটা ইউটিউবৰ নাম শুনাই যিয়ে ভিডিঅ'গ্ৰাফাৰৰ কাৰণে গাড়ী গিফ্ট কৰিছে। আৰু ইয়াৰ চব ফানি, কি ক'ম আৰু। মানে নিউজ চেনেলবিলাক ক'ৰ কথা ক'ত নি কি কৰি নিজৰ টি আৰ পিৰ কাৰণে বাপৰে বাপ মানিছোঁ দেই মই তোমালোকক। মানে কি হয়, ইমানখিনি ক'ব লগা কি আছে বে, ইমানখিনি মই এইটোৱে বুজি নাপাওঁ। তাৰ ভিডিঅ' চাগে আমাৰ দেশত কিমান চলে মই নাজানো, কিন্তু মই তাৰ ভিডিঅ' মই চাইছিলোঁ বা ভিউজ আছে, ভিউজ ঠিকে থাকে ভিউজ, কিন্তু তাৰ কণ্টেণ্টবিলাক বহুত থাকে মানে আচৰিত।